জীৱনত তোমাৰ পৰা একো খোজা নাছিলোঁ, কিন্তু এটা কথা অনুৰোধ কৰোঁ, মোৰ ভাল পোৱাটোক কেতিয়াও মিছা নাভাবিবা। সকলো ভাগ্যত লিখাও নাথাকে কি প্ৰিয়জনৰ হাতত ধৰি ঘূৰি ফুৰা, কি সকলো ভাগ্যত লিখাও নাথাকে প্ৰিয়জনৰ হাতত ধৰি ঘূৰি ফুৰা। ভাল থকাৰ কাৰণে টকাও নালাগে, মোৰ প্ৰিয়জন কাষত থাকিলে তাতকৈ সুখ আৰু হ'বও নোৱাৰে। মই যিদিনাৰ পৰা তোমাৰ প্ৰতি আসক্ত হৈছোঁ, বিশ্বাস কৰা সেইদিনাৰ পৰা কোনো ছোৱালীক চোৱাৰ ইচ্ছাটো এৰিও দিছোঁ। তুমি হয়তো নিজেও নাজানা মই তোমাৰ লগত কথা পাতিবলৈ কিমান অপেক্ষা কৰোঁ। মই মোৰ প্ৰিয়জনক পাগলৰ নিচিনা প্ৰেম দিছোঁ, অসহায়ৰ নিচিনা কান্দি থকাৰ পৰিৱৰ্তে মোবাইলটো টিপি সময় পাৰ কৰিছোঁ। মোক ইমান অৱহেলা নকৰিবা, কাৰণ মোৰ নিচিনা পাগল নাপাবা। নাজানো মই তোমাৰ কাৰণে কিমান প্ৰিয়, নাজানো মই তোমাৰ কাৰণে মই কিমান প্ৰিয়, কিন্তু এটা কথা মনত ৰাখিবা, তুমি মোৰ কাৰণে স্পেচিয়েল এজন মানুহ, এতিয়াও আৰু মৃত্যুৰ আগলৈকে। সম্পৰ্ক এইটো নহয় যে এটিটিউড আৰু ইগনোৰ। সম্পৰ্ক সেইটো এজন খং কৰিলে আনজনে খংটো ভাঙিবলৈ চেষ্টা কৰিব। মই যে তোমাক ভাল পাওঁ সেইটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল যে মই তোমাক বিশ্বাস আৰু ভৰসা কৰোঁ। তথাপিও দিনক দিনে কেনেকৈ হৈছে, না ভাল না বেয়া, না সুখ না দুখ, কেনেকুৱা গৈছে দিনবোৰ মই নিজেও নাজানো।